এজন নিৰীহ আৰু অসহায় ব্যক্তিৰ ওপৰত ৪-৫জনকৈ লোকে জঁপিয়াই পৰি জয় আই অসম ক'বলৈ হেঁচা প্ৰয়োগ কৰি মাৰপিট কৰা কথাষাৰ কিমান যুক্তিপূৰ্ণ আৰু যিকেইজন লোকে এই ঘটনাটো সংঘটিত কৰিছে সঁচাকৈ সেইকেইজন লোকে জানেনে জয় আই অসম শ্লোগানৰ অৰ্থ কি হয়? এই ভিডিঅ'টো মই পাইছিলোঁ এটা ফেচবুক পষ্টত। ভিডিঅ'টো চাই মোৰ বহুত বেয়া লাগিল, কাৰণ এওঁলোকে নিজৰ বীৰত্ব দেখুৱাই এজন অসহায় লোকৰ ওপৰত মাৰপিট কৰি পেলাই জয় আই অসম ক'বলৈ হেঁচা প্ৰয়োগ কৰি আছে। এই ঘটনাটো সংঘটিত কৰাৰ পিছত হয়তো সেই ব্যক্তিকেইজনে ভাবিব পাৰে যে সিহঁতে বহুত বীৰতাৰ কাম কৰিছে, কিন্তু নহয়, সিহঁতে কাপুৰুষৰ কাম কৰিছে। সিহঁতে আমাৰ মাতৃভূমি অসমক অপমান কৰিছে। আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মন্তব্য কেনেধৰণৰ মোক তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আৰু লগতে এইটোও জনাওক যে সেইকেইজন ব্যক্তিয়ে নিজৰ বীৰতা দেখাইছে নে কাপুৰুষৰ দৰে কাম কৰিছে। আৰু এই ঘটনা সংঘটিত কৰা ব্যক্তিকেইজনৰ ওপৰত উচিত তদন্ত হোৱাটো আপোনালোকে বিচাৰে নে নিবিচাৰে? যদি বিচাৰে, যিমান পাৰে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টো গৈ পেলাই সঠিক লোকৰ হাতত পৰে, যাতে আমাৰ অসম আৰক্ষীয়ে আৰু দল সংগঠনবোৰে তেখেতলোকৰ ওপৰত উচিত ব্যৱস্থা লয়, আগলৈ এনেধৰণৰ ঘটনা কোনো সংঘটিত নকৰে। আৰু এটা কথা যে আমি অসমীয়া মানুহবোৰ বহুত মৰমীয়াল হয়। আপোনালোকে সকলোৱে জানে যে ক'ভিডৰ সময়তে হওক বা এই বানপানীৰ সমস্যাৰ সময়তে হওক, আমি সকলোৱে ইজনে সিজনক সহায় কৰি আহিছোঁ, কাৰণ আমি অসমীয়াবোৰ সদায় মৰমীয়াল। আমি এইবোৰ কাপুৰুষৰ দৰে কাম নকৰোঁ যদি আমি সঁচাকৈ অসমীয়া। আৰু এটা কথা সঁচা যে যদি আমাৰ মাতৃভূমি অসমৰ ওপৰত কোনো ধৰণৰ বিপদ আহি পৰে, আমি হাতত হেংদাং ল'বলৈও কোনো ধৰণৰ কুণ্ঠাবোধ নকৰোঁ। শেষত এইটোৱে ক'ব বিচাৰোঁ, জয় আই অসম। হেল্ল' এভৰিৱান, মই ধৰ্মেন্দ্ৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ধৰ্মেন্দ্ৰ অসমলৈ। আৰু এইকেইদিন অলপ বেমাৰ চেমাৰ হৈছিলে, চ' ভিডিঅ' বনোৱা নাই, চ' সেইকাৰণে দিয়াও নাই। আৰু মই এতিয়া যাবলৈ ওলাইছোঁ গুৱাহাটী। চ' গুৱাহাটী গৈ আছোঁ। মই গুৱাহাটী যোৱাৰ আগতে মানে ধৰি লওক এইকেইদিনটো বেমাৰ হৈছিলোঁ, কি কৰিম, ঘৰতে এনেই এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'টো অলপ চাই লওক আপোনালোকে, তেতিয়ালৈ মই গুৱাহাটী গৈ আছোঁ। চাওক, পাই গ'লোঁ মাছ, মাছ মাছ বৰশী বাই আছোঁ এতিয়া। বৰশী মাছ পাইছোঁ, চাওক। মাছটো থৈ লওঁ, তাৰপিছত আৰু বৰশী বাই আছোঁ। আটাৰ লগত বাই আছোঁ মাছ বৰশী। এই আটা লগাই লওঁ অলপ, এনেকৈ আটা অলপ লগাই ল'লোঁ। চ' আহক এইফালে বৰশীটো বাই দিওঁ। একদম গৰম না, গৰমৰ কাৰণে কি কৰিব আৰু, এই কৰি আছোঁ আৰু টাইম পাছ। চ' বৰশী বাই আছোঁ, চাওঁ ধৰা যেন পাইছোঁ মাছ। কি হয় চাওঁ, আহেনে নাহে। আহি গ'ল, আহি গ'ল, আহি গ'ল, কই কই আহি গ'ল। মজা মজা, চাওক কিমান কেইটা মাছ পাই গ'লো কম সময়তে। আৰু তেতিয়া আপোনালোকে দেখিছিলে মোক ঘৰৰ পৰা ওলাই অহা, গুৱাহাটীলৈ ওলাই আহিছিলোঁ মই। আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মটো ব্লগিং কৰিম বুলি, সেইকাৰণে ভাবিলোঁ আজি অলপ ট্ৰাই কৰি চাওঁ, কেনে হৈছে জনাব তলত কমেণ্ট কৰি। গৈ আছোঁ গুৱাহাটী, মানে ভাইটি এটা মামাহঁতৰ হস্পিটেলত এডমিট কৰিছিলোঁ, তাকে অলপ কিবা পইচা দিব লগা আছে, তাতে গৈ আছোঁ। আৰু কিবা কিবি ব্লাডো দিব লাগে বোলে, তাতে গৈ আছোঁ। আৰু এয়া পাই গ'লোঁ শৰাইঘাট দলং, শৰাইঘাট। আৰু এইকেইদিন গৰমটো কেনেকুৱা মজা না, তামাম বম দিছে, কিন্তু গৰম অৱস্থা বেয়া কৰি দিছে। এনেকুৱা হেভি গৰম মানে পোৱা নাছিলোঁ আৰু কেতিয়াও। বহুত দিনৰ মূৰত আকৌ
এনেকুৱা গৰম সেইকেইদিন বানপানী কেইদিনটোতো বৰষুণেই দি আছিলে চ' ইমান গৰম নাছিলে ঠাণ্ডা ঠাণ্ডা হৈ আছিলে কিন্তু এতিয়া যেতিয়া ৰ'দ দিছে কেনেকুৱা গৰম মানে ক'ব নোৱাৰি আৰু আনবিলিভেবল গৰম দি আছে আৰু তাতে মই হাফ চাৰ্ট পিন্ধি আহিছোঁ মোৰটোতো পূৰা ফাটি গৈছে গৰমত পূৰা স্কিন ক'লা হৈ যাব আৰু এই চাওক গাড়ী লৈ যাইছে গাড়ীৰ ওপৰত গাড়ী বাইক পালচাৰ গোটেইকেইখন পালচাৰ এটা সময়ত কিন্তু পালচাৰে তামাম ৰাজত্ব কৰিছে মানে ষ্টানৰ ক্ষেত্ৰত তামাম মানে এতিয়াও ভাল হয় পালচাৰ যদি ষ্টান কৰিব বিচাৰে যিসকলে ষ্টান কৰে তাহাঁতৰ কাৰণে মানে বেষ্ট হয় পালচাৰ আৰু এয়া পাই গ'লোঁ জালুকবাৰী আৰু এয়া পাই গ'লোঁ ফাইনেলি আদাবাৰী চাওক আদাবাৰী আগতে মানে গুৱাহাটী আহিলে বাছত আহিলে ইয়াৰ পৰা ইয়াতে বাছবোৰ ৰখে আমাৰ সেইফালৰ পৰা আহিলে চাংচাৰীৰ ফালৰ পৰা আৰু ইয়াৰ পৰা আমি চিটি বাছত উঠি মানে য'ত যাব লগা আছে তাতে যাওঁ আৰু ইয়াত বাছবোৰে আদাবাৰী থাকে পল্টন বজাৰ চানমাৰী আদাবাৰী মানে পূৰা আদাবাৰী থাকে আৰু আগতে গৈছিলোঁ আৰু কিন্তু এতিয়াতোতো বাইক হোৱাৰ পৰাতো বাছত উঠাই নাযায় কেতিয়াবাহে অকস্মাতহে উঠা যায় আদাৰৱাইজটোতো উঠা নাযায় আৰু এতিয়া পাই গ'লোঁ মালিগাঁও আৰু ষ্টাৰ্ট হৈ গ'ল ট্ৰাফিক জাম আৰম্ভ এয়া চাওক মালিগাঁৱত ট্ৰাফিক জাম নক'ব আৰু ওলাই যাব পালে শান্তি কিবাকে একো নাই ইয়াতে বেকাৰ চিটি বাছ দুখনে এনেই জাম লগাই থৈ দিছে মানে সিহঁতে ভাড়াৰ কাৰণে চাওক এইবোৰ ইয়াতে বেকাৰত এনেই একো নাই আগৰ ফালে ইয়াতে ট্ৰাফিক জাম লগাই থৈ দিছে আৰু বেকাৰ মানুহবোৰক হাৰাশাস্তি দি আছে একো ৰিজনেই নাই একো নাই আগৰ ফালে অকল এই দুখনৰ কাৰণেই জাম লাগি আছে ইয়াতে ভাড়াৰ কাৰণে এনেকৈ মানে তাহাঁতে কিবা কিবি কৰি থাকে আৰু নক'ব চাওক সৰু বাচ্ছাৰ দৰে খেলা খেলি আছে আৰে ভাই বাকী মানুহবোৰক কিয় ডিষ্টাৰ্ব দি আছে যাব দে মানে সিহঁতৰ কাৰণে পাব্লিকবোৰে মানে হাৰাশাস্তি খাব লাগে আৰু এতিয়া পাই গ'লোঁ কামাখ্যা এইফালেৰে কামাখ্যা মন্দিৰ যায় এনেকৈ সোমাই পেলাই এইটো মেইন গেট হয় কামাখ্যা মন্দিৰত মোৰ আগৰ ভিডিঅ'টো দেখা পাইছে চাগে এটা অম্বুবাচী মেলা মই কমপ্লিট দেখাইছোঁ কামাখ্যা চাব পাৰে যদি চোৱা নাই আপোনালোকে গৈ পেলাই আৰু মানে ফাইনেলি আহি পাই গ'লোঁ গুৱাহাটী আৰু আহি পাই পেলাই বহুত কাম আছিলে ব্লাড বেংকত যাব লগা আছিলে ভাইটিটোৰ কাৰণে ব্লাড শ্লাড আনিব লগা আছিলে যিহেতু সি হস্পিটেলত এডমিট আছে চ' ব্লাড শ্লাড আনি দি দিলোঁ আৰু গোপ্ৰটো মাজত অফ হৈ গ'ল চ' অলপ কিবা কিবি ফুটেজ নাহিল বাৰু গোটেইখিনি দেখাব নোৱাৰিলোঁ কেনেকৈ আহি পালোঁ গুৱাহাটী অফ হৈ যোৱাৰ কাৰণে মানে বেটেৰী কম আছিলে মোৰ ভালদৰে চোৱা নাছিলোঁ যে বেটেৰী কম আছিল বুলি চ' বাদ দিয়ক যিয়ে নহওক বাকী আপোনালোকে ভিডিঅ'টো চাই কেনে পালে তলত কমেণ্ট কৰি জনাব আৰু মানে ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁতো মানে মটো ব্লগিং কৰিবলৈ আৰু লগতে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম অন্য এটা ভিডিঅ'ত বাই